বাহিৰত কোনোবা কান্দিছে নিজ সন্তানৰ অধপতন আৰু সভ্য মানৱৰ অহংকাৰ দেখি কি দেখিছা? জাতি ধৰ্মৰ নামত মানুহে মানুহক হত্যা কৰিছে। চোৱাচোন কি দেখিছা? চোৰাং চিকাৰে কেনেকে নিৰ্মমভাৱে জীৱন্ত অৱস্থাতে গড়ক খৰ্গ কাটি নিছে। ইছ, চোৱাচোন চোৱা, গড়টো কেনেকে চকুতাইছে। কি যে দিন আহিল, যেনি যাওঁ তেনি কেৱল হতাশাৰ ছবি। ধ্বংস, হত্যা, ধ্বংস যজ্ঞই ধৰণী ভাৰাক্ৰান্ত কৰি তুলিছে। আহিছে আহিছে, চৌদিশৰ পৰা কেৱল ধ্বংস নামি আহিছে। গছ নাই, শুকান পাহাৰ, জীৱ জন্তু নাই, জুপুৰি ঘৰ। জুই লাগিছে, জুই লাগিছে, মূল্য বৃদ্ধি জুই, হত্যালিকা জুই। অথচ আমি মানুহ সভ্যতাৰ মুখাপিধাৰ শ্ৰেষ্ঠ জীৱ। আমি বিবেক হেৰুৱাই অন্ধ হৈ পৰিছো। আহা তেনেহলে অন্ধকাৰতেই বিচৰণ কৰিবলৈ শিকো। ইয়াতে অকমান জোৰ লওঁ। বৰ আৰাম। আচ্ছা পিটো, আমি যে সৰুতে এজন ৰজাৰ কথা কৈছিলো, কি নাম আছিলে ৰজাজনৰ বা? দশৰথ। আকৌ ঠেক মূৰ্খ, দশৰথ নহয়। এই যে কোনোবা ৰজা এজন আছিলে, এই যে গছ গছনি যে ৰুইছিলে যে, কি বা নাম আছিলে তেখেতৰ? অ, মনত পৰিছে, যে গছ গছনি ৰুইছি। অশোক। আকৌ এই অশোক ৰজাই ৰাজ্যৰ প্ৰজাৰ অসুবিধা হ'ব বুলি, পথৰ ভাগৰ মাৰিবলৈ সুবিধা কৰি দিয়ক বুলি এই পথৰ দাঁতিয়ে দাঁতিয়ে এই গছ গছনি ৰুইছি। আমাৰ জনা আৰু গছ গছনি কাটি তহিলং কৰাহে লাগিছে। মনে মনে কওঁ, এই কোনোবাই আকৌ এই বিৰোধী বুলি লকাপত সোমাই থব।
আগৰ ৰজাই প্ৰজাক বৰ মৰম কৰিছে আমাৰ এই পদুমৰ ছবিটোত ভোট দিবৰ সময়ত বৰ আদৰ সাদৰ কৰিব তাৰ পিছত কাঢ়ি থাকে 5 বছৰলৈ হয় দিয়া আমি বোলে টংকেশ্বৰলৈ চোৱাচোন গাড়ীয়ে মাটিয়ে একেবাৰে ৰাধাউলি সাজিছে এইবোৰ ভাগ্য বুজিছানে ভাগ্য লাগিব এইবোৰ পাতি একো লাভ নাই শুনাচোন তামোল এখন আছে আছে তোমাকো দিওঁ ময়ো খাওঁ দিয়া 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 দেৰি নকৰিবা দিয়া অমৃত অমৃত আমাৰ পাবলৈ বৰ আমি যাওঁ মোৰ আকৌ সেইফালে ঘৰত বজাৰৰ লিষ্ট এখন দিছে নিমিলে এখন অধিকাৰ হেল্ল' ছাৰ আছে ছাৰ 100 কেবি তিতা চপা আৰু 100 কেবি চেগুন বিশেষৰ টকাখিনি হেল্ল' হেল্ল' চেক লাইনটোৱে কাটি গ'ল দাদা ও বাবু কি কইলা তুমি এই কথা পাতিব নোৱাৰিলে আমাৰ পৰা উলিয়াই দিব কিটা কাজে থেকে সারিয়া দিব সারিয়া দিলে খাইব বিরত আমার বেলাকে দি খাইব বিরত রে আল্লাহ কথা মাতুর হাল্লা রাজা বড় ফোনে বসিনা মারিবি আরে সবে সবে গ্রুপে দেখিব তিতা চপা দিলে আৰু ঘৰ খালি মানুহৰ কাৰণে কেনেদৰে আমাৰ চকুৰীয়া তিতা চপা নিৰ্দয়ভাৱে কাটি লৈ গ'ল আমি তোমাৰ কৰিব নোৱাৰো সেইবাবে আমাৰ ওপৰত আমাৰ কিমান অত্যাচাৰ নিজৰ মুখ আৰু অৰ্থ নালখা অভিযোগৰ কথা একেবাৰেই চিন্তা নকৰে তেওঁলোক আমাৰ প্ৰতি একেবাৰে মিলিত কিন্তু চোৱাচোন সিদিনা সকলোৱে দেখা খাই যে গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰ তাতে যেতিয়া গছ কাটিবলৈ লৈছিল সকলোৱে আছিল প্ৰতিবাদ কৰিবলৈ ৰীল বনাবলৈ কিন্তু এতিয়া এই যে আমাক মনে মনে জংঘলত কাটি বগৰাই দিছে কোনোবা যেন দেখা পাইছে ৰাজহুৱা স্থানত ডাঙৰ ডাঙৰ শ্লোগান কিন্তু এনেদৰে আমাৰ ওপৰত অত্যাচাৰ কৰিবলৈ ধৰিছে কোনোবাই যদি আমাৰ দুখ বুজিব বিচাৰে তেওঁলোকে আকৌ ৰাজনীতি সঁচা বুলি কয় আমি যে একো প্ৰতিবাদ কৰিব নোৱাৰো সেইবাবে তেওঁলোকে ইমান সুবিধা কৰে আহা তেনেহ'লে আমি আটাই মানৱ জাতিৰ অন্ধকাৰ দিনটোলৈকে বাট চাওঁ প্রতিদিনে ঘটে নানা
দিবা আৰম্ভ হ'লে নে মোৰ প্ৰেছাৰ লাগিছে জলদি কৰ তোমাক দুজনী লগ হ'লে মানে মৰা মানুহ সাৰ পাব কথা ভালকে ক'ব দে আকৌ হলিৰ নিচিনা ওলাইছে এই জিৰো টাইমটো যদি যেতিয়া কৈ কোৱাৰ পাৰ লাগিব তেওঁ গা ধোৱা কিমান সেইখিনি বেছি হয় তোৰ এই লেটাৰ পেকিংটা নৰখা হয় এনে অফিচ হৈ কিছুদিন নাচালে মোক পেটে নকৰে হয় সেইটো ক্লাছ দেখা নাই মই তেতিয়া তোমাৰ বন্ধ কৰা কিনাৰে ধৰিছো নেকি তোমাক কৈ দিছে না টেক্সি বন্ধ কৰি দে না কালি মুখত একদম খুলিবা ইমানতে ইয়াক এখনে কৰি দিবা মুখৰে মুখখন দিবলৈ দিবা আপোনাক আৰু মোক কোনে বাধা কৰে এই তোৰ মনত গোটেই মোবাইল যুগটোৰ বটল লাগি থাকিলে মই কেনেকৈ মুখখন ধুমে আৰু সেইটো সময় হ'ব পাৰে তোৰটো মোবাইল নামত ঠিকা লগাব টকা দিছিলোঁ ঐ তহঁতৰ টেষ্টটো বাৰু ভালকৈ বাহিৰে বেলেগ কথা নাই দেখিছানে তুমি তেতিয়া কাজিয়া কৰি কেনেকৈ টেপৰ মানুহ পেলাই আছে এনেদৰে যদি তহঁতি টেপৰ মানুহ পেলাই থাক কেতিয়াবাই টেষ্টটোৰ পৰা পানী নোলোৱা হৈ যাব তেতিয়া গম পাতিব আৰু তুমি ৰঙা পানী আছে আমি যদি টেষ্টটো তুলিলে পানী নোলোৱা হয় অকণীয়া গুৱাহাটী যাওঁতে দেখিছোঁ নহয় গণেশগুৰি ফ্ৰাইপাৰ পৰা পানী ওলাই আছে ময়ো দেখিছোঁ গণেশগুৰিত কেনেকৈ মাছকাটি পানী পৰি আছে তহঁতি নাজানে চহৰৰ মানুহে পানী অপকাৰ কৰাৰ ফলত গুৱাহাটীৰ প্ৰাণীজনক কি হৈছে পানী কিনিব লগা হৈছে পানীৰ বাবে দীঘল দীঘল থাকি সেইবুলি আমি নাগা পানী কিনি ব্যৱহাৰ নকৰিম কোনে কৈছে লগা পানী ব্যৱহাৰ নকৰিবলৈ কিন্তু ভিতৰত গৈ থ'বলৈ দেখা নাই পেট্ৰলৰ দাম ৭৫ টকাৰ পৰা এতিয়া ১০০ টকা দিছে বস্তু যিহে দুইটা দাম মই নোৱাৰিছো যে মোক জোৰ লাগিছে বেলেগ ব্যৱস্থা কৰিব দিব গ'লেই নেকি সেইবাবে কৈছোঁ দেখিছনে আজিকালি খেতি কথা একো নাই আগতে আমি আলু খাইছিলোঁ ১০ টকা কৰিছিলোঁ আৰু এতিয়া একেবাৰে ৪৫ টকা হৈ গ'ল এনেদৰে যদি দাম বাঢ়ি থাকে কেতিয়াবা আমি সেইবোৰ বস্তু চবিচাই খোৱা কৰিব লাগিব গাঁৱৰ সকলোৱে খবৰ ল'বলৈ গৈছে আমিও যাব লাগিছিল নহয় কিনো মানুহৰ দৰে সোমাই থাকে ইমান দেৰি লাগে নেকি আপোনাৰ ছোৱালীজনীক অকণ মন কাণ দিব কিয় এনেকেনো কিয় কোৱা তুমি যে তাই অকণো দেখিবই নোৱাৰা সদায় গালিয়ে পাই হয়নে ছোৱালীক মোবাইল লগা হৈছে মেট্ৰিক দিছেহে এতিয়া কিহৰ মোবাইল লাগে তাতে আমাৰ যিহে পইচা পাতিৰ নাটনি হাতো জ্বলাবলৈকে নাতে ৰ'বাচোন ৰ'বা তেনেকেনো কিয় কৈছা আজিকালি দেখোন দেখিছে মোবাইল ফোনত পঢ়া শুনাৰ পৰা আদি কৰি সকলো কাম হয় আৰু তাইটোতো কৈছে তাই যদি মোবাইল ফোনটো পায় তাই টিউচন নলয় এই কিবা অনলাইন প্লেটফৰ্মতে পঢ়িব খোজে কথাটো হয় বাৰু তেন্তে এইবাৰ আমাৰ সামৰ্থ্য অনুযায়ী তাইক এটা মোবাইলেই দিয়া যাওক দিব লাগিব পিছে এটা কথা তুমি তাৰ অকণমান মন কাণ দিবা তাই কেনেকৈ ফোনটো ব্যৱহাৰ কৰে আজিকালি দেখিছাই নহয় এই ইনষ্টাগ্ৰামত ৰিল চিল এইবোৰ বনাই থাকে আপুনি চিন্তাই নকৰিব মই আছো নহয় মই দায়িত্ব লৈ লৈছো দেখিছেনে আপোনাৰ লগত কথা পাতোতে পাতোতে আমাৰ দেৰিয়ে ব'লা 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 ভাল পাইছেনে বাৰু শুনিছে এই আৰু এনেকে চাই থাকিব নোৱাৰি এই ডক্টৰজনে লৈ গ'ল ডক্টৰৰ তাততো নিব লাগিছিল কিন্তু হাতত এটা টকা নোহোৱাকৈ মইতো তাইক কেনেকৈ লৈ যাম চৰকাৰী ডাক্তৰৰ ওচৰতে খালী হ'ল এই চৰকাৰী হাস্পাতালত নিব পাৰি কিন্তু
তাত যি সোপাকে তোমাক টেষ্ট ৰিপৰ্ট বুজিব সোপা ৰিপৰ্ট আহোঁতে এই মোৰ ছোৱালীৰ বেমাৰ হৈ কিবা ডাঙৰ বেমাৰহে লাগিব আগতে তুমি অৰুণোদয় পইচাখিনিও পাইছিলা এতিয়া সেইটোৰো কথা পৰিছে খগেশ্বৰ ঘৰত আছেনে মই আছো সোমাই আহকচোন তাই নিবই লাগিব বুজিছানে আপুনি জলদি ইমান মূৰামূৰি সময়লৈকে মই থাকিবই নালাগিছে কি যে কৰিম এতিয়া এই চৰকাৰী হাস্পতালখনত মানুহবোৰে নাথাকিছে কি হ'ব বাৰু মোৰ ছোৱালীজনীৰ বেড নাম্বাৰ 27ৰ গাৰ্জেন কোন বাৰু মই কওকচোন কওক তেওঁৰ তেজৰ পৰিমাণ একেবাৰে কমি গৈছে তেওঁক ইমিডিয়েট তেজৰ দৰকাৰ আপুনি আমাৰ ইয়াতে ব্লাড বেংক আছে খবৰ এটা কৰকচোন সোনকালে ঠিক আছে মই এতিয়াই ফোন কৰিছোঁ দাদা মোক ইমিডিয়েট অ' পজিটিভ ব্লাড আমাৰ ইয়াততো বৰ্তমান অ' পজিটিভ ব্লাড নাই আৰু এতিয়া সময়ো বহুত গ'ল এতিয়া মই আপোনাক অ' পজিটিভ ব্লাড যোগাৰ কৰি দিয়াটো অসম্ভৱ কি অসম্ভৱ তেতিয়াহ'লে মোৰ ছোৱালীজনীৰ নিজৰ দায়িত্বটো কোনে ল'ব আপোনালোকে চৰকাৰী হাস্পতালৰ কাৰণে ইমান অৱহেলা কৰে নে ইয়াৰ আৰু কিবা বেলেগ কাৰণ আছে মানুহবিলাক আমি ইমান স্বাৰ্থপৰ আৰু নিৰ্দয় কিয় হৈ পৰিছে আমাৰ দায়িত্বহীনতা কিয় বাঢ়ি গৈছে ইমান দিনে দিনে গছ কটাৰ পৰা আদি কৰি পানীৰ সমস্যালৈকে আমি সদায় মানুহখিনিয়ে জানো দায়ী নহয় আমি সদায় চৰকাৰখনক বেয়াকৈ ক'বলৈ যাওঁ কিন্তু চৰকাৰখন গঠন কোনে কৰে আমি মানুহবোৰেই নহয় জানো গতিকে আমি যদি একোজন সভ্য মানৱ হ'ব পাৰোঁ তেতিয়াহ'লে এনেকুৱা অৱস্থা আৰু কাৰো নহয় গতিকে আপোনালোক সকলোৰে ভাবিবৰ হ'ল আপোনালোক সকলোৱে সলনি হ'বৰ হ'ল নহ'লে বা বেলেগ গ্ৰহৰ পৰা কোনোবাই আহি ক'বহি এসময়ত ইয়াত মানুহ আছিল নাই